আৰু এইফালে দেখা পাইছে কিমান পানী হৈ গ'ল চোতালত। মানে মই ভবাই নাছিলোঁ যে ইমানখিনি পানী হৈ যাব। কোনোবাই কৈ আছিলে যে হ'ব, মই বিশ্বাসে কৰা নাছিলোঁ যে ইমান পানী হ'ব বুলি। আৰু এইফালে বাথৰুম লেট্ৰিনতো পূৰা পানী হৈ গ'ল, যাব পৰা অৱস্থা নাইয়ে একেবাৰে। এইফালেতো দমকলটো পূৰা হেৰি হৈ গ'ল, পূৰা উঠ খাই গ'ল। মানে ৰুমৰ পৰা ওলাব পৰা অৱস্থা নাই আৰু, পূৰা পানী। আৰু এইফালে মোৰ বাবুৱে পূৰা পানী চাই আছে, সি আৰু পানী চাই পূৰা চক খাইছে, কাৰণ এনেকৈ আগতে দেখা নাই যিহেতু, সেইকাৰণে সি ভাবিছে কি হ'ল, কি হ'ব। এইফালে বৰষুণো পৰিয়ে আছে, মানে বৰষুণটো যে মানে নেৰানেপেৰাকৈ মানে নেৰাই হ'ল আৰু দিয়ে থাকে। এইফালে আৰু চোতাল পূৰা পানী ফুল হৈ গ'ল। এতিয়া ওলাই আহিছোঁ বাটৰ ফালে আৰু চাওঁচোন কিমান ক'ত পানী হৈছে, সেইকাৰণে চাবৰ কাৰণে ওলাই আহিলোঁ। আৰু আপোনালোককো মোৰ লগতে দেখাওঁ, অলপ কেনেকৈ ৰাস্তালৈ চাওঁ কিমান ক'ত পানী আছে। সেইফালে পূৰা কাষে পানী। এইফালে ৰাস্তাৰ পৰিৱেশ চাওকচোন, কিমান যে বেয়া লগা হৈছে, মানে পূৰা পানী। এইফালে ওলাই আহিলোঁ পানী চাবৰ কাৰণে, আৰু এতিয়া মই আছোঁ ৰাস্তাত, আৰু দেখা পাইছে ৰাস্তাটো বহুত পানী হৈছে।